মানে মই আছোঁ আজি চালাঙত। এয়া চালাং চাওক, ৰাস্তাবিলাক আপোনালোকক দেখি আছোঁ, কিমান ধুনীয়া ৰাস্তা। সেইবিলাক দেখাবৰ কাৰণে আপোনালোকক মানে ভিডিঅ' কৰি আছোঁ। আপোনালোকে চাই থাকক চালাঙৰ ৰাস্তা এইবিলাক কেনেকুৱা। এইখন আছামৰ গাড়ী, পিছত চাই থাকক গ'ল চালাং বুলি কয় এইখনকে। আপোনালোকে চালাঙত আহিছেনে নাই কেতিয়াবা ক'ব। চাই থাকক ৰাস্তাখন কিমান ধুনীয়া ৰাস্তা, দেখিছেনে? বহুত ধুনীয়া ৰাস্তা, মানে চালাঙৰ ৰাস্তাখন ক'ব লাগে, ক'বলৈ আৰু ভাষা নাই। মানে ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। সেয়া এইবিলাক পাহাৰ, সৰু সৰু পাহাৰ, মানে সৰু মানে ডাঙৰে। মই ৰাস্তা একেবাৰে ওপৰত আছোঁ পাহাৰৰ। বহুত ভাল লাগিল ৰাস্তাখন দেখি পাই, ধুনীয়া ৰাস্তাবিলাক বহুত তেৰা। মানে মই গৈছিলোঁ দোকানটো নাপালোৱেই, বহুত তলত গৈছোঁ, দোকান নাপাই কিনে এতিয়া মই মানে যাই আছোঁ। আৰু এনেকুৱা ধুনীয়া ঠাই বুলি ক'লোঁ। আৰু আপোনালোকে কেতিয়াবা আহক চাবলৈ চালাং। শ্বিলং বেলেগ, চালাং বেলেগ। শ্বিলঙততো আৰু ভালেই লাগে ন, আৰু চালাঙত আৰু বেছি ভাল লাগে। চালাঙতো আহক। মানে আৰু কি ক'ম, এনেকুৱা ধুনীয়া ঠাই বুলি ক'লোঁ চালাং। মানে আমিতো আহি থাকোঁ মাজে মাজে, গাড়ীতো আহি থাকোঁ, বহুত ভাল লাগে চালাং। এতিয়া মানে ইয়াতে কয়লাৰ ডিপু আছে, কয়লা খনি বুলি কয়, চালাঙতো কয়লা খনি আছে। এনেকুৱা ধুনীয়া ঠাই দেখাই পাইছে আপোনালোকে, কি ধুনীয়া ৰাস্তা, মানে একো নাই, ধুনীয়া। এনেকুৱা ঠাই মানে নায়েই আৰু ক'ব লাগিলে, ইমান চাফা ঠাই চালাং। বহুত ধুনীয়া, ভাল লাগিল চাই। আপোনালোকেতো জানেই, আপোনালোকে আহিছেনে অহা নাই ক'ব, আৰু কেতিয়াবা কমেণ্টত জনাব। এইবিলাক মানে গাড়ী, এইবিলাক কয়লাৰ ডিপু, এইবিলাক মেঘালয়, মানে চালাং মানে মেঘালয়, মেঘালয় বুলি কোৱা হয়। বহুত ধুনীয়া ঠাই বুলি ক'লোঁ না আপোনালোকক, কেতিয়াবা আহক। মই ক'লোঁ আপোনালোকৰো ভাল লাগিব, মোৰতো ভাল লাগিছে। মোৰতো ইয়াত চালাঙত 3-4বাৰ মানে অহা হ'লে, 5-6বাৰ মানে 20বাৰ নহয়, মোটামুটি 10-15 20বাৰে ধৰি লওক, 20বাৰে আহিলোঁ। আৰু প্ৰথমতে মোৰ মোবাইল চোবাইল নাছিল কাৰণে, কেমেৰা চেমেৰা নাছিল, ভিডিঅ' বনাব পৰা নাছিলোঁ। এতিয়া মোবাইল আহিল, কেমেৰা হ'ল, এতিয়া মানে ভিডিঅ' অলপ বনাই কিনে আপোনালোককো চাবলৈ দিওঁ, আৰু মানে সহায়। মানে এনেকুৱা ধুনীয়া ঠাই বুলি ক'লোঁ না আপোনালোকে। আগত আছে আৰু এখন দোকান আছে, দোকানখন খোলা আছে নে চাই আহোঁ, নাই যদি আৰু ডাইৰেক্ট গাড়ীত যাম। এনেকুৱা ঠাই বুলি ক'লোঁ না, এইগিলা চাইডিং গাড়ী কয়লাৰ, বহুত ধুনীয়া। পিছত এখন দিছোঁ, মোক ক'লোঁ না, এইবিলাক চাওক পাহাৰ, এই ৰাস্তাবিলাক চাওক, কি ধুনীয়া জিলিকি আছে। মানে ধৰি লওক কিবা পৰিহে আছে, পইচা মানে এনেকুৱা। এইবিলাক আৰু এইবিলাক ঘাঁহ, এইখন ডাঙৰ গাড়ী, এনেকুৱা ধুনীয়া ঠাই বোলো। এই চাহ, পাহাৰবিলাক চাহ, সেইপিনে পাহাৰবিলাক দেখিছে। এইবিলাক মানে জাৰুৰ গছ, এইবিলাক আগত এইবিলাক জাৰুৰ গছ, বাঁহ গছৰ নিচিনা দেখি পায়, মানে জাৰু গছ এইবিলাক। বহুত ধুনীয়া ঠাই বুলি ক'লোঁ না। এইবিলাক দেখছে আপোনালোকে, কি ধুনীয়া জিলিকি আছে। ভিডিঅ'টো কেনেকুৱা লাগিল ক'ব, আৰু কমেণ্টত জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এইখন দোকান আগত, এই ৰাইট চাইডে, মানে সেইপিনে ৰাইট চাইডে দেখি পাই আছে, এইখন দোকান। দোকানখন আজি বন্ধ, চানডে, মানে ৰবিবাৰে বোলে দোকানখন খোলা নাথাকে। মানে ইহঁতৰ ইয়াত, মানে ইহঁতৰ কিবা ধৰ্ম আছে নেকি, খুলিব নাপায় বোলে। হয় আৰু, মানে কিবা এটা হয় আৰু, খোলা নাযায়। এইকাৰণে এইবাৰ গ'লে আমি 5 কিলো, মানে এই চালাং বাজাৰ যাব লাগিব। চালাং বাজাৰ আৰু বহুত দূৰ আছে, চালাং বাজাৰ নাযাওঁ। গধূলি যাওঁতে মানে কিবা খাই যাম। এতিয়া ভাতে খোৱা নাই মই, গাড়ীত কিবা কৰিল তাহঁত, সিহঁতে যদি গাড়ীত বনাইছে খাম। কি ধুনীয়া ঠাই চাওক, আৰু মই আপোনালোক দেখি আছোঁ, চাই থাকক ভিডিঅ'টো। যিসকলে মোৰ ভিডিঅ' চাই আছে, নতুন চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক। থেংক ইউ।